হেল্ল' বন্ধুসকল, আজি একচুৱেলি মাছ বইল খাবলৈ মন গ'ল। সেয়ে আজি কচ মাছ নিলোঁ আৰু একচুৱেলি এইটো বইলো নহয়, দাইলতে দি খোৱা হয়। কিন্তু মই অলপ বইল টাইপত বনাইছিলোঁ ইয়াক তেল চেল নিদিয়াকৈ। তো মই দাইলতে কণ বিলাহী আৰু সজনা পাত দি প্ৰথমতে দুটামান চিটি মাৰিলোঁ আৰু ইয়াতে মই কচ মাছ কিপিচ এপিচ আৰু আমাৰ ঘৰৰ পৰিয়ালৰ জোখত দি দিছিলোঁ। তো মাছ কিপিচ হয়তো কেঁচা মাছ যে কচ মাছ যে সেইটো অলপ গোন্ধাবও পাৰে কেঁচা সেইটো কাৰণে মই ইয়াতে ৰচুন আদা আৰু 2 খিলামান মছলা পাত দি দিছিলোঁ, ইয়াতে এড কৰি দিছিলোঁ যাতে এটা ধুনীয়া ফ্লেভাৰ আহক, গোন্ধ আহক। আৰু এই মছলা পাতটো মই প্ৰায় অনচল আনিছিলোঁ আৰু এই পাতটো প্ৰায় বইলতে দিয়া হয়। আৰু ইয়াতে পানী অকণ দি দিছিলোঁ মাছটো নিজেও পায় বুলি, সেইখিনি অকণ নিমখ এড কৰিলোঁ আৰু দুটামান চিটি মাৰাৰ পিছত মোৰ বইল মাছটো হৈ গ'ল। আৰু মই ফিচা খাই যিহেতু ভাল পাওঁ, মই ফিচাকে ল'লোঁ। এইফালে মায়ে বনোৱা আলু পিটিকা আছিলে, এইফালে বেঙেনা আৰু এইফালে ভোট জলকীয়া আৰু এইফালে ভাত। তো এনেকৈ আপোনালোকে কেতিয়াবা বইল বনাই খাই চাবচোন আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে ধন্যবাদ দিছোঁ। আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি ইমানেই, ধন্যবাদ।